সো হাই ফ্ৰেণ্ডছ, মোৰ বহুত প্ৰিয় বন্ধুসকলে কেইদিনমান আগতে কমেণ্ট কৰি জনাইছে যে ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰৰ কেইটামান ভিডিঅ' দিবলৈ। চ' আজি মই লৈ আহিছোঁ ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰৰ। সেই গাড়ী ডিলাৰটো আছে যোৰহাটত। তো যোৰহাটৰ যদি কোনোবা মোৰ প্ৰিয় বন্ধুৱে চাই আছে, ভিউ কৰি আছে, তেখেতসকলৰ বাবে এইটো খাছ ভিডিঅ' হ'ব, কাৰণ যোৰহাটৰ পৰাই ছেকেণ্ড হেণ্ড গাড়ী বহুত কম দামত ল'ব পাৰিব। সেই প্ৰাইচটো মই দেখাম। চ' ব'লক আমি ছেকেণ্ড হেণ্ড গাড়ী কেনেকৈ ধৰণৰ দেখাইছে সেই গাড়ী ডিলাৰটোলৈ যাওঁ। চ' বন্ধুসকল, এইটো হৈছে i20 2015 মডেলৰ হয় আৰু ইয়াৰ ৰানিং হৈছে 45,000 কিলোমিটাৰ অনলি ৰানিং কৰিছে। 45,000 কিলোমিটাৰ একদম টিপটপ কণ্ডিশ্যন, আৰু ইয়াত ফাইনেন্স ছিষ্টেমতো পাব গাড়ী। তো ইয়াৰ প্ৰাইচ ৰাখিছে 5 লাখতকৈ তলত। বেক চাইডেও চাই লওক, এটা বহুতেই ভাল কথা, ইয়াত ফাইনেন্স ছিষ্টেমো দিয়ে কাৰ গাড়ী। তো আগফালৰ পৰা অলপ চাই লওক। তো এয়া চাওক, একেবাৰে চিকচিকীয়া কণ্ডিশ্যন, ক'তো একটা স্পৰ্ট হোৱা নাই। এয়া চাওক আগফালৰ পৰা i20। তো নেক্সট আমি চাম টয়টাৰ এইটো ইটিঅছ টয়টাৰ ইটিঅছ হয়, আৰু এইটো পেট্ৰলৰ হয় গাড়ীটো। তো ইয়াৰ ৰানিং কিলোমিটাৰ বুলি ক'লে ইয়াৰ 55,000 কিলোমিটাৰ চলিছে বুলি কৈছে। তো ইয়াৰ চিট কভাৰবিলাক চাওক, আগফালে চাওক, একদম টিপটপ কণ্ডিশ্যন, ক'তো একটা স্পৰ্ট নাই। এয়া চাওক ভিতৰ ফালে একদম ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। ইউটিউব ফেমিলিৰ কাৰণে বহুত বেষ্ট হয় এইটো। বেক চাইডে চাই লওক, বেক চাইডে একদম টিপটপ কণ্ডিশ্যন হৈ আছে, আৰু ইয়াৰ প্ৰাইচ ৰাখিছে 3,50,000 ইটিঅছৰ, একেবাৰে টিপটপ কণ্ডিশ্যন। তাৰপিছত আমি নেক্সট যাম। নেক্সট গৈছোঁ ইয়নৰ ডিলাইট প্লাছ। ইয়াৰ ৰানিং হৈছে 40,000 কিলোমিটাৰ ৰানিং, 2013 মডেলৰ হয়, আৰু ইয়াৰ প্ৰাইচ ৰাখিছে 1,90,000। চাওক বহুতেই ধুনীয়া। আৰু নেক্সট যাম আমি লাষ্ট K10 VIX। ইয়াৰ ৰানিং হৈছে অনলি 36,000 কিলোমিটাৰ, আৰু ইয়াৰ প্ৰাইচ ৰাখিছে 3 লাখ। চ' বন্ধুসকল, এইবিলাকেই বৰ্তমান গাড়ী দেখালোঁ, আৰু বহুত ঢেৰ গাড়ী আছে। আপোনালোকে আহি নিজে চাই ল'ব, দাম দৰবিলাক মিলাই ল'ব। চ' আজিলৈকে ইমানেই, আৰু নেক্সট টাইম যদি ভাল লাগে নেক্সট কমেণ্ট কৰিব নেক্সট ভিডিঅ' লৈ। চ' আজিলৈকে বাই বাই।